Hello guys, excitement. বস্তুটো আনিব যাব একেবাৰে ৰেডি ৰাতিপুৱা উঠি সব কামখিনি কৰি লৈ একেবাৰে টিপ টপ হৈ গ'ল আৰু ব্লগটো অকণমান বেয়া হয় বেয়া নাপাব হা কাৰণ বহুত দৌৰি আছোঁ আৰু বস্তুটো লোৱাৰ টাইমতো বহুত কাম কাজ আছে লিখা কাম কাজ আছে চ' অকণমান দৌৰি হ'ব অ'কে বেয়া নাপাব যদি বেয়া হয় বাট বেয়া হ'ব নালাগে হিচাপমতে চাওঁ কেনেকুৱা হয় তো যাওঁতে মই তাত গৈ দেখাই আছোঁ অ'কে তো আহি পালোঁ ঠাইত আহি মানে আৰু মই ছাৰপ্ৰাইজ হিচাপত নাৰাখোঁ আৰু ডাইৰেক্ট দেখাই দিম ইমান ছাছপেঞ্চত ৰাখিব নোৱাৰোঁ তো বস্তুটো লোৱাৰ কাৰণে অকণমান পইচা উলিয়াই ল'ব লাগিল তো পইচা উলিয়াই লৈ পেলাই আহিলোঁ আৰু মই ডাইৰেক্ট দেখাম বস্তুটো দেই বহুত বছৰৰ অপেক্ষাত কি বস্তু মেফ্লেমে গম পাইছে মই ল'ম চানমাৰীৰ পৰা মই এডভান্স আহি পালোঁ মানে কি এক্সাইটমেণ্টতে বহুত আগতে আকৌ আহি পালোঁ এতিয়া ফাইনেন্সৰ মানুহ আহিব এণ্ড ৱেইটটো কৰিছোঁ 2013 পৰা ল'ম বুলি ভাবি আছিলোঁ এতিয়ালৈকে ল'ব পৰা নাই মানে বৰ্তমানো অহাই নাই মোৰ হাতত গম নাপাওঁ পাৱাৰ নে নোৱাৰোঁ জাষ্ট ৰেকৰ্ড কৰি আছোঁ যেতিয়া এখন ঘৰত আহিব তেতিয়াহে গম পাম যে লোৱা হ'ল ফাইনেন্সাৰক ৰখি আছোঁ আহি পোৱা নাই এতিয়ালৈকে আহি পাইছে অ'কে আহি পাইছে তো বাকীখিনি কাম কৰি লওঁ ডাইৰেক্ট দেখাই আছোঁ আৰু এনেই একাউণ্ট নম্বৰ এইটো লিখি দিব বেংকত যোনটো চাইন কৰিছে এইটো চাইন কৰিব মানে আপোনাৰ বেংকত এটা চাইন দিছিলোঁ কৈছে চাগে যে এইটো চেক টেকৰ এইটো চাইন লাগিব সেইটো চাইন তো ইমান ছাছপেঞ্চত নাৰাখোঁ জাষ্ট দেখাই দিম মই বাইক ল'ব আহিছোঁ এখন ৰয়েল এনফিল্ড হিমালয়ান বেছি ছাছপেঞ্চত নাৰাখিলোঁ আৰু ইমান দিন ভিডিঅ'ত যিমান ছাছপেঞ্চ দেখাইছিলোঁ কাৰণ বেছি ছাছপেঞ্চত ৰখিব পৰাকৈ মই ক্লিপবোৰ ল'ব পৰা নাই আপুনি এক্সাইটমেণ্ট ইমান বেছি হৈ আছে মোৰ হৈ গৈছে অ'কে গাড়ীৰ লগত পাইছোঁ এই দুটা তো এইখনে হৈছে মোৰ আপোনালোকক দেখাবলগীয়া ছাৰপ্ৰাইজটো তো এইখন লৈ যাওঁ এতিয়া নেক্সট যিকেইটা ৰাইডিং দেখা পাব ইয়াৰ পিছত এইখনৰ পৰাই পাব তো এইখনৰ বাবে কি নাম ৰাখিম আপোনালোকে ছাজেষ্ট কৰিব কি নাম ৰখা যায় অ'কে তো কেতিয়াবা লাগিল ক'ব ভিডিঅ'টো এণ্ড মোৰ বাইকখন এইখনে বাইক দিলখুচ থেংক ইউ অঞ্জিল ঠিকে আছে চব অ'কে এইখন ফাৰ্ষ্ট